কেনেকা বনাইছে চাওক কিছুমান কৰি নাথাকিলে কেৰেৰো বনায় কেৰ জ্বলাই মেলি এতিয়া এনেকে বনাই লোৱা হয় তাৰপিছত ইয়াত তুগুৰি লগাই থোৱা আছে তুগুৰি আৰু এইফালে দেখুৱাম আপোনালোকক ইয়াত এতিয়া ইয়াৰ পৰা গুচাই মেলি পিঠাগুৰি লগাব পিঠাগুৰিটো ইয়াৰ পৰাই উৎপাদন হয় চাউলৰ পৰাও হয় চাউল এনেকে কঁঠালৰ পাত কুঁহিয়াৰৰ পাত ভাল ভাল বস্তুৰ পৰা হয় পিঠাগুৰিটো এইটো কালে একো অপকাৰী নহয় পুৰা একদম উপকাৰী হয় পেচাবৰ কাৰণে বহুত ভাল হয় আৰু এনেদৰে তুগুৰি পুৰা হয় এইবিলাক একদম চাই খোৱাকে তুগুৰিটো পুৰা হ'ব লাগিব পুৰা মেলি একদম পুৰি মেলি ভাতৰ লগত মিক্সাৰ কৰি মেলি টোপোলাত পেকিং কৰিব পেকিং কৰি মেলি এসপ্তাহৰ পাছতহে চাকিব পৰা হয় এনেকে একদম মেহনত কৰিবলগীয়া হয় আৰু এই আৰু চাই মটৰ কিছু গুণ ইয়াত ভাল ভাল বস্তু সব অকল লগায় এইটো বহুত আমাৰ দৰকাৰী আমাৰ মিচিং সমাজৰটো এইটো পুৰা পৰম্পৰা হয় ট্ৰেডিশ্যনেল এইটো নহ'লে নচলেই এইটো আমাৰ লাগিবই এইটো যিকোনো সকাম বা নিকামত এতিয়া লাগে আলহী চালহী আহিলে খুৱাবলগীয়া হয় এই আৰু এনেকা আপোনালোকক অলপ দেখুৱাই দিছোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আজিৰ ভিডিঅ'টো এই আৰু